হিন্দু ধৰ্মৰ লোকসকলে বিশ্বাস কৰি অহা অনুসৰি দেৱী লক্ষ্মীক পূজা আৰাধনা কৰিলে ভক্তসকলৰ ধন সম্পত্তি প্ৰাপ্তি হোৱাৰ লগতে দুখ দুৰ্দশা আদিও ক্ৰমান্বয়ে নোহোৱা হয়। আনহাতে যদি কোনো লোকৰ ক্ষেত্ৰত দেৱী লক্ষ্মী ক্ৰোধিত হয় তেন্তে সেই লোকৰ জীৱনত দুৰ্ভিক্ষই দেখা দিয়ে। হিন্দু ধৰ্মৰ লোকসকলে যুগ যুগ ধৰি পালন কৰি অহা লক্ষ্মী পূজা সমাগত। 2023 বৰ্ষত এই লক্ষ্মী পূজা কিমান তাৰিখে, লক্ষ্মী পূজনৰ শুভ সময় কেতিয়া ইত্যাদিৰ বিষয়ে জানিবলৈ আমাৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইখিনিতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। প্ৰিয় বন্ধুসকল, দেৱী লক্ষ্মীক পূজা আৰাধনা কৰিলে ভক্তসকলে ধন সম্পদ লাভ কৰাৰ লগতে মান সন্মান যশ খ্যাতি আদিও লাভ কৰে। তাৰোপৰি দেৱী লক্ষ্মী সন্তুষ্ট হলে ভক্তসকলৰ জীৱনৰ হতাশা হুমুনিয়া বিভিন্ন সমস্যা আদিও নাশ হয় বুলি হিন্দু ধৰ্মৰ লোকসকলে বিশ্বাস কৰি আহিছে। সাধাৰণতে সৌভাগ্যৰ দেৱী লক্ষ্মীক নিশাৰ ভাগত পূজা আৰাধনা কৰা হয়। বৰ্তমান সময়ত ভক্তসকলে নিজৰ গৃহৰ উপৰিও ধৰ্মীয় অনুষ্ঠান বা বিভিন্ন প্ৰতিষ্ঠানতো দেৱী লক্ষ্মীৰ পূজা অতি ধুমধামেৰে পালন কৰি অহা দেখা যায়। লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মৰ লোকসকলে দেৱী লক্ষ্মীক আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে ঘৰ বা অনুষ্ঠানত চাকি বন্তিৰে পোহৰাই তোলা দেখা যায়। প্ৰিয় বন্ধুসকল, প্ৰতি আহিন মাহৰ পূৰ্ণিমাত পালন কৰা 2023 বৰ্ষৰ এই লক্ষ্মী পূজা 28 অক্টোবৰ শনিবাৰে। শাস্ত্ৰজ্ঞসকলে নিৰ্ধাৰণ কৰা অনুসৰি এই পূৰ্ণিমা আৰম্ভ হ'ব অহা 28 অক্টোবৰ নিশা 11:39 পৰা। আনহাতে ই শেষ হ'ব 29 অক্টোবৰ দেওবাৰে 12:31।